পাৰ হৈ বহু সৰু ডাঙৰ আৰু পৰিত্যক্ত ষ্টেচন। ৰেলগাড়ীখন আহি ৰৈ গ'ল অৰণ্যৰ কাষৰ এটা সৰু শেষ ষ্টেচনত। ইয়াৰ পৰা আগলৈ আৰু চিৰিয়েই নাই। মাত্ৰ এজন যাত্ৰী নামিল আৰু কোনো নাই। প্লেটফৰ্মতো ৰৈ আছিল মাত্ৰ এজনী ধুনীয়া ছোৱালী অকলশৰে। তাই হাতখন আগবঢ়াই দিলে, যাত্ৰীজনে এটা চুমা খালে। দুয়ো প্ৰস্থান পথেৰে আগুৱাই গ'ল জনশূন্য নীৰৱ অৰণ্যৰ বাট। যাত্ৰীজনৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছিল। ক'তো পানী নাই। গ্ৰীষ্মৰ গুপগুপীয়া গৰম। নিৰুপায় হৈ ছোৱালীজনী ৰৈ গ'ল অস্তমিত সূৰ্যৰ শেষ পোহৰত। যাত্ৰীয়ে অভিভূত হৈ চাই থাকিল সেই অপৰূপাৰ সৌন্দৰ্যক। দেখিলে তাইৰ কপালেৰে টপ টপকৈ ঘাম বৈ আহিছে। তেওঁ ঘামবোৰ চিলিকি চিলিকি পিবলৈ ধৰিলে। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। এইবাৰ বৈ অহা তাইৰ ধাৰাসাৰ চকুলোবোৰো তেওঁ ঢুক ঢুককৈ পিলে। তাই তেওঁৰ বুকুত মূৰ থৈ কঁপিবলৈ ধৰিলে। তেওঁ তাইৰ চুলিৰ সুগন্ধত নাক লগাই দীঘলকৈ উশাহ ল'লে। এনেতে আকাশৰ পৰা নামি আহিল জন্তু আৰু লগতে অসংখ্য তৰা। চৌপাশে যেন দীপাৱলী হ'ল। বনৰীয়া লতাবোৰে আহি দুয়োকে মেৰিয়াই ধৰিলে। মেঘবোৰ চকুপানীৰ বৰষুণ হৈ নামি আহিল। পৃথিৱীৰ বুকু ফালি বতাহত উপঙি আহিল এটা মিঠা বেদনাৰ বিষপাত্ৰ। দুয়ো সেই বিষ মধু আকণ্ঠ পান কৰি দুজোপা আশাৰ ইউক্লিপ্টাছ হৈ গজি উঠিল সেউজ অৰণ্যত।